A few moments later. Hello family, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ সুস্বাগতম। আপোনালোক যদি মোৰ চেনেলটো নতুন দেন হাই মই দৰ্শনা, চেনেল সাবস্ক্ৰাইব কৰি দিব আৰু যদি কৰা আছে থ্যাংক ইউ সো মাচ। ফ্যামিলি তো আজি আমি আহিছো এটা জেগালে মেলা মৰা বুলি কয় ইয়াতে। মেলুহা আমাৰ এটা জেগা আছে ইয়াতে। আপোনালোক যোনজন আহিছে ইয়াতে নিশ্চয় গম পাইছে চাগে। তো বাহিৰৰ পৰিৱেশ সোমোৱা নাই আমি এতিয়ালৈকে। ডেকোৰেশ্যন ক'ত আহি আছে এফালে হাই কৰি দুইজনকে কৈছোঁ এফালে হা লাজ কৰি অলপ কিবা ব্লাৰি স্লাৰি আহিছে আৰু প্ৰথম সোমাই আমি দেখা পালোঁ এখন দোলা যি আগতে কইনাৰ বিয়াত কইনাক নিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু এইফালে কিছুমান কাঠেৰে ভাল ধুনীয়া কিছুমান মূৰ্তিস্বৰূপ বস্তু বনাই থোৱা হৈছিল তেওঁলোকে আৰু এইফালে বিভিন্ন প্ৰকাৰৰ মুখা আছিল আৰু লগতে আমাৰ এজন বন্ধু যিয়ে কেমেৰাটো দূৰত দেখিলেই বৰ বেয়া পায় আৰু এইফালে আপোনালোকে দেখিছে এখন গৰু গাড়ী বহুত ধুনীয়া যিটো আজিকালি দেখিব পোৱা নাযায় তেওঁলোকে বহুত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে এই বস্তুবিধ আৰু এইফালে আছিল কিছুমান সা সঁজুলি দেখিব পাইছে এটা নাঙল আছে আৰু এইফালে কিছুমান শিল তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে এইটো হৈছে ভিতৰৰ ভিউ দেখি পাইছে আৰু ইয়াতে এটা ড্ৰয়িং বনোৱা আছে আজি আসলে বতৰ অলপ বেয়া কাৰণে ফটো ভিডিঅ'খিনি ভাল অহা নাই ক্লিপকেইটা আপোনালোকক ভালকৈ মাতটো আহিছে নাই ক'ব নোৱাৰোঁ মই কেইদিন মানে গা যথেষ্ট বেয়া আছিলে বহুত দিনৰ মূৰত সেইকাৰণে ভিডিঅ' বনাবলৈ আহিছোঁ আকৌ আপোনালোকৰ কাৰণে মাতটো বহি আছে সেইকাৰণে আপোনালোকক আগ ধৰি জনাই দিছোঁ যাতে শুনিবলৈ আপোনালোকৰ প্ৰব্লেম নহওক আৰু ইয়াতে কিবা কিবি বনাই খাব পৰাকৈ এইটো চৌকা হয় মেবি সুবিধা কৰি দিছে আন্ধাৰ হৈছে কাৰণে ভালকৈ ফুটেজকেইটা অহা নাই আপোনালোকৰ অলপ প্ৰব্লেমো হ'ব পাৰে আজি চোৱাত কি কৰিম উপায়টো নাই বতৰটো বেয়া যিহেতু খোৱা এইটো ডাইৰেক্ট যাব কিন্তু ইয়াত বেৰত কিছুমান ধুনীয়া ধুনীয়া ছবি ওলমাই ৰাখিছে তেওঁলোকে আৰু লগতে কিছুমান লাইটৰ ডেক'ৰেশ্যন কৰি ৰাখিছে আমি দেৰি নকৰি ওপৰলৈ উঠি আহিছোঁ আৰু এইফালে ওপৰৰ বেৰখনত তেওঁলোকে বিভিন্ন ধৰণৰ সা সঁজুলিৰে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে এইফালে দাদাজন বহি আছে এয়া কিছুমান পুৰণীয়া পেলনীয়া সামগ্ৰী হয় বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে তেওঁলোকে এয়া কিছুমান পেইণ্টিং আমি আহিব অলপ দেৰি হ'ল সেইকাৰণে ভিডিঅ' ফুটেজখিনি অলপ আন্ধাৰ দেখিছে হয়তো আৰু ইয়াৰ ওপৰৰ ছাইডতে তেওঁলোকে এটা ধুনীয়াকৈ কোঠালি সজাই ৰাখিছে কম সময়ৰ ভিতৰতে যিকেইটা ফুটেজ ল'ব পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিছুমান বস্তু মই আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কাৰণ আমি পোৱাহি যথেষ্ট দেৰি হৈছিল আৰু এতিয়া বৰ্তমান সন্ধিয়া 6টা বাজিলে মেলুহা এটা বহুত ধুনীয়া প্লেচ আপোনালোক নিশ্চয়কৈ ইয়াতে ভিজিট কৰিবলৈ আহিব আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ